চৰকাৰে এওঁলোকক দৰমহা দিব পৰা নাই আৰু যি এক্সিকিউটিভ ইঞ্জিনিয়াৰ কাৰ্যবাহী অভিযন্তা আছে গোটেই অসমত পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগত 33 গৰাকী এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তাৰ 31টা পোষ্ট ভেকেন্ট হৈ আছে 33 গৰাকী এক্সিকিউটিভ ইঞ্জিনিয়াৰ পিএনআৰডি ডিপাৰ্টমেন্টৰ তাৰে 31টা পোষ্ট ভেকেন্ট হৈ আছে দুজন মাত্ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তেওঁলোক অহা 2-3 মাহৰ ভিতৰত ৰিটায়াৰ হ'ব একেদৰে যোৱা 2022 চনৰ সেপ্টেম্বৰ মাহত এই বিভাগটোৱে 333 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰ কনিষ্ঠ অভিযন্তাক নিযুক্তি দিছিল তেওঁলোকেও এতিয়া চাকৰি এৰিবলৈ সাজু হৈছে দৰমহা নোপোৱাৰ কাৰণত এইখিনিও তেওঁলোকৰ দৰমহা সম্পৰ্কীয় কথা আৰু এই বিভাগ এই পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগটোৰ যিবিলাক খেলিমেলি সেই সম্পৰ্কে আপোনালোকক জনাবলৈ বিচাৰিছো যে 2021-22 বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰলৈ এটা ষ্ট্ৰিক্ট অৰ্ডাৰ প্ৰেৰণ কৰিছিল কাহা নিৰ্দেশ দিছিল যে পঞ্চায়তৰ অধীনত পঞ্চদশ বিত্তীয় আয়োগৰ যিবিলাক আঁচনিৰ কাম কাজ চলিব অসম দৰ্শন আঁচনিৰ কাম কাজ চলিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম কাজ চলিব এমজি এনৰেগাৰ কাম কাজ চলিব এই গোটেইখিনি টেকনিক্যাল কাম কাৰিকৰী কামৰ কাৰণে পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগে এটা সুকীয়া অভিযান্ত্ৰিক ইঞ্জিনিয়াৰ সেল বনাব লাগিব এটো ভাৰত চৰকাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগক নিৰ্দেশ দিছে যে তেওঁলোকে সেপাৰেট ইঞ্জিনিয়াৰ সেল বনাই পঞ্চদশ বিত্তীয় আয়োগৰ কাম-কাজ অসম দৰ্শনৰ কাম-কাজ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম-কাজ এইবিলাক পৰিচালনা কৰক কিন্তু মন্ত্ৰী ৰঞ্জিত দাসে নিজৰ হান্দ খোৱা বালিকা উজাৰ হয় যে কামখিনি ইঞ্জিনিয়াৰক দিলে তেওঁৰ পাৰ্চেন্টেজটো নোলাব গতিকে তেওঁ নিজৰ বিভাগৰ অভিযন্তাসকলক এই কামসমূহৰ পৰা আঁতৰত ৰাখি ভিডিঅ'সকলৰ লগত মিলি গোটেই কাম-কাজখিনি পৰিচালনা কৰি আছে ইয়াৰ দ্বাৰা তেওঁ কেন্দ্ৰীয় চৰকাৰৰ যিটো স্পষ্ট গাইডলাইন সেই গাইডলাইনটো সম্পূৰ্ণৰূপে উলংঘা কৰিছে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন নামানি ভিডিঅ'সকলৰ লগত লগ লাগি এই পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিৰ ধনসমূহ হৰাক কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ পিছত তেওঁ এতিয়া কি কৰিছে যে এই গোটেইখিনি কাম-কাজ কৰি তেওঁ এজন ব্যৰ্থ মন্ত্ৰী ৰূপে যেতিয়া পৰিগণিত হ'ল ইয়াৰ পিছত নিজক সফল হ'বলৈ বা নিজৰ চকীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁ এটা কাম কৰিছে ডিব্ৰুগড় জিলাৰ জয়পুৰত 113টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ একেলগে নিৰ্মাণ কৰি এটা কলনী বনাব বিচাৰিছে আৰু সেই কলনীটোৰ নাম দিব বিচাৰিছে মোদী কলনী ইয়াৰ তেওঁলোকে কেনেকৈ চলিব তেওঁলোকে দুৰ্নীতিত নিমজ্জিত হ'বলৈ চৰকাৰখনে বাধ্য কৰাইছে যিখন চৰকাৰে প্ৰতিটো বিভাগক দুৰ্নীতিমুক্ত কৰিম বুলি বাৰ বাৰ ঘোষণা কৰি আছে এই পঞ্চায়ত প্ৰতিনিধিসকলক পাৰিতোষিক নিদি তেওঁলোকক দুৰ্নীতি কৰিবলৈ চৰকাৰে নিজেই বাধ্য কৰি দিছে এই প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে চৰকাৰখনৰ আৰম্ভণিতে 2021-22 বৰ্ষতে এই পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগত 219 গৰাকী এসিস্টেন্ট ইঞ্জিনিয়াৰ সহকাৰী অভিযন্তা এই পিএনআৰডি ডিপাৰ্টমেন্টত নিযুক্ত কৰা হৈছিল এপিএসসি এডভাৰ্টাইজ নম্বৰ 32020 ইয়াৰ অধীনত 219 গৰাকী সহকাৰী অভিযন্তা পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগত নিযুক্তি দিয়া হৈছে আপোনালোক শুনি আচৰিত হ'ব প্ৰথম 6 মাহ তেওঁলোকক কিছু নিৰ্দিষ্ট ফিক্সড এমাউন্টত তেওঁলোকক দৰমহা দিয়াৰ পিছত আজি প্ৰায় এবছৰৰ অধিক কাল এই 219 গৰাকী অভিযন্তা সহকাৰী অভিযন্তা পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগে কোনো দৰমহাই দিব নোৱাৰে আপোনালোকে জানিব যে 1 লাখ নিযুক্তিৰ কথা যিটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ঘোষণা কৰি আছে সেই 1 লাখৰ ভিতৰত এই 219 জন আছিল এই 219 জন পঞ্চায়তৰ অভিযন্তা সহকাৰী অভিযন্তা তেওঁলোকে যোৱা এটা বছৰ ধৰি দৰমহাৰ ধন লাভ নকৰিলে তাৰ ফলত কি হ'ল প্ৰায় 119 গৰাকী সহকাৰী অভিযন্তা এই পিএনআৰডি ডিপাৰ্টমেন্টৰ তেওঁলোকে চাকৰিৰ পৰা ৰিজাইন দিলে আৰু অন্য বিভাগলৈ গুচি গ'ল এতিয়া বাকি থকা যি 100 গৰাকী সহকাৰী অভিযন্তা আছে তেওঁলোকেও অসম চৰকাৰৰ অন্য বিভাগলৈ যাবলৈ প্ৰস্তুতি চলাইছে আৰু এই চৰকাৰে 2 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছতে আপোনালোকে দেখিব পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগটো ইঞ্জিনিয়াৰ শূন্য অভিযন্তা শূন্য এটা বিভাগলৈ ৰূপান্তৰিত হ'ব একমাত্ৰ এই কাৰণে যে চৰকাৰে এওঁলোকক দৰমহা দিব পৰা নাই আৰু যি এক্সিকিউটিভ ইঞ্জিনিয়াৰ কাৰ্যবাহী অভিযন্তা আছে গোটেই অসমত পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগত 33 গৰাকী এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তাৰ 31টা
31টা পোষ্ট ভেকেন্ট হৈ আছে 33 গৰাকী এক্সিকিউটিভ ইঞ্জিনিয়াৰ পিএনআৰডি ডিপাৰ্টমেণ্টৰ তাৰে 31টা পোষ্ট ভেকেন্ট হৈ আছে দুজন মাত্ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তেওঁলোক অহা 2-3 মাহৰ ভিতৰত ৰিটায়াৰ হ'ব একেদৰে যোৱা 2022 চনৰ সেপ্টেম্বৰ মাহত এই বিভাগটোৱে 333 গৰাকী জুনিয়ৰ ইঞ্জিনিয়াৰ কনিষ্ঠ অভিযন্তাক নিযুক্তি দিছিল তেওঁলোকেও এতিয়া চাকৰি এৰিবলৈ সাজু হৈছে দৰমহা নোপোৱাৰ কাৰণত এইখিনিও তেওঁলোকৰ দৰমহা সম্পৰ্কীয় কথা আৰু এই বিভাগ এই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোৰ যিবিলাক খেলিমেলি সেই সম্পৰ্কে আপোনালোকক জনাম যি সময়ত অসমত প্ৰায় 2 সহস্ৰাধিক গাঁও পঞ্চায়ত আছে আৰু এই গাঁও পঞ্চায়ত সমূহত আপোনাৰ 4 গৰাকী জিলা পৰিষদৰ সদস্য 2000 পঞ্চায়তৰ সভাপতি প্ৰায় 2000 সংখ্যক আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু প্ৰায় 20000 গ্ৰাম পঞ্চায়তৰ সদস্য আছে ইয়াত জিলা পৰিষদৰ সদস্যসকলে পাৰিতোষিক হিচাপে 5000 টকা গাঁও পঞ্চায়তৰ সভাপতিসকলে মাহে 5000 টকা আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে 3000 টকা আৰু গাঁও পঞ্চায়তৰ যিসকল সদস্য তেওঁলোকে 2000 টকাকৈ পাৰিতোষিক লাভ কৰিব বুলি অসম চৰকাৰে সিদ্ধান্ত লৈ থৈছে কিন্তু এই চৰকাৰখনৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা মাত্ৰ প্ৰথম 6 মাহৰ কাৰণে এই নিৰ্বাচিত প্ৰতিনিধিসকলক পাৰিতোষিক দিয়াৰ পিছত যোৱা প্ৰায় 1.5টা বছৰ এই নিৰ্বাচিত 21 সহস্ৰাধিক পঞ্চায়ত প্ৰতিনিধিক যি পাৰিতোষিক সেই পাৰিতোষিক দিয়াৰ ক্ষেত্ৰত মন্ত্ৰী ৰঞ্জিত দাস তথা এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যি সময়ত মন্ত্ৰী ৰঞ্জিত দাস নিজে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী আৰু বজাৰত আকাশলংঘী খাদ্য সামগ্ৰীৰ মূল্য যিটো কথা ইতিমধ্যে আমি আগতেও সংবাদ মেলযোগে ঘোষণা কৰিছো আপোনালোকে জানে যে বজাৰত আজি খাদ্য সামগ্ৰী আকাশলংঘীৰ মূল্য সেই সময়তে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলক যি নিম্নতম পাৰিতোষিক মাহত দিয়া হ'ব মাত্ৰ 5000 টকা পঞ্চায়তৰ সভাপতি এজনে বা জিলা পৰিষদৰ সদস্য এজনে লাভ কৰে সেই নিম্নতম পাৰিতোষিক খিনিও যোৱা 1.5টা বছৰে মন্ত্ৰী ৰঞ্জিত দাসে এই নিৰ্বাচিত প্ৰতিনিধিসকলক দিবলৈ সক্ষম নহল যি সময়ত চৰকাৰে হিতাধিকাৰী অনুৰোধৰ হিতাধিকাৰী য'ত 27 টাকাৰ পৰা 35 টাকালৈ বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সদম্বে ঘোষণা কৰি আছে এতিয়া মই আপোনালোককে প্ৰশ্ন কৰিছো যে হিতাধিকাৰীয়ে পইচা পাইছে ভাল কথা কিন্তু হিতাধিকাৰীয়ে পইচা আগত পাব লাগে নে চৰকাৰৰ কৰ্মচাৰী আৰু নিৰ্বাচিত প্ৰতিনিধিসকলে তেওঁলোকৰ দৰমহা বা পাৰিতোষিক আগত লাভ কৰিব লাগে য'ত নিৰ্বাচিত জনপ্ৰতিনিধিসকলে নিজৰ পাৰিতোষিক লাভ কৰা নাই তাৰ ফলত কি হৈছে তাৰ ফলত এটা হৈছে এই যে গাঁও পঞ্চায়তৰ সদস্যজন বা এখন গাঁও পঞ্চায়তৰ সভাপতি তেওঁ নিজৰ পৰিয়াল পোহপাল দিবলৈ হওক জীৱিকাৰ কাৰণতেই হওক জনসাধাৰণৰ কাৰণে যিসমূহ আঁচনি ঘোষণা কৰা সেই আঁচনিৰ ধনৰ পইচা চান কাঢ়ি তেওঁলোকে নিজৰ জীৱিকা চলাবলৈ বাধ্য হৈছে